पिरामल फाउंडेशना टीबी बेरामखौ लानानै सुबुं सांग्रांथि हाबाफारि खुंफुंदों। दिनै बाक्सा जिल्लानि सिङाव थानाय देलबारि एकालव्य मडेल रेसिडेन्सियेल स्कुलाव पिरामल फाउंडेशननि बानजायनायाव टीबी बेरामखौ लानानै फरायसाफोरनि गेजेराव मोनसे सांग्रांथि हाबाफारि खुंनाय जायो। बे सांग्रांथिनि गेजेरजों टीबी बेरामनि आखुथाय आरो बेनि फाहामथाय राहानि सायाव गुवारै फरायसाफोरनो लामानि नायजाब दिन्थिफुंनायजों फोरमायना होयो। बे हाबाफारियाव पिरामल फाउंडेशन सा सानजानि गाहाय थालसी कुवेल, मालिक आसाम रायजोनि गाहाय जुटिका तालुकदार दैदेनसा बसुमतारी, प्रीति दैमारी आरो माखासे बिबानगिरिफ्राबो बाहागो लादों। पिरामल फाउंडेशनर फालरफ्रा बाक्सा जिल्लार दलबारि এখন অঞ্চল তাতে EMRI মানে একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল। সো তাতে আমাৰ টিবি ওপৰত এটা সজাগতা মানে কাৰ্যসূচী হৈ গ'ল। সো আমাৰ লক্ষ্যটো আছিলে যে যেহেতু টিবি মুক্ত ভাৰত এই যিটো কনচেপ্ট মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে, এই কনচেপ্টৰ এলাইনতে বা জৰিয়তে আমি আজি ইয়াতে EMRI দলবাৰী ইয়াতে আমি এই স্কুলৰ যিমানখিনি ষ্টুডেণ্ট আছিলে আমাৰ একেসকলক মানে সজাগতা আমি কৰাবলৈ চেষ্টা কৰিছিলোঁ। তো ইতিমধ্যে আমাৰ এই কাৰ্যসূচীটো শেষ হৈ গ'ল। ইয়াতে ষ্টুডেণ্টবিলাকক বেচিক্স অফ মানে টিউবাৰকুলোচিছ ইয়াৰ ওপৰত আমি জনাই দিয়া হ'ল আৰু কেনেকৈ বিয়পে আৰু এইটো কেনেকৈ আমি মানে প্ৰিভেণ্ট কৰিব লাগে বা এইটো কেনেকৈ তাৰ ওপৰত মানে আমি সজাগতা হ'ব লাগে বা ইয়াৰ ওপৰত চিকিৎসাটো কেনেকৈ ল'ব লাগে, ক'ত ইয়াৰ চিকিৎসাটো কেনেকৈ হৈ আছে, কিমান দিনৰ কাৰণে ঔষধ পাতি খাব লাগে, ইয়াৰ ওপৰতে আমি আজি কণ মানে ল'ৰা ছোৱালীবিলাকক আমি ইয়াৰ ওপৰত এটা সজাগতা কাৰ্যসূচী লৈছিলোঁ। পিৰামল স্বাস্থ্য বা পিৰামল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যে আমাৰ এণ্টায়াৰ ভাৰতবৰ্ষতে সি মানে বিভিন্ন হেল্থৰ ওপৰত এই কামকেইটা চলি আছে। তাৰে টিবি আমাৰ এটা পাৰ্ট, যিহেতু মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছৰ লগত পিৰামলে টিবিৰ ওপৰত এটা THC ট্ৰাইবেল হেল্থ কোলাবৰেটিভ এটা প্ৰগ্ৰামৰ জৰিয়তে অনাময়া এইটো এটা টিবি মুক্ত ভাৰতৰ ওপৰত কাম কৰি আছে। একলব্য দলবাৰী একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল দলবাৰী, তাতে আমি এটা প্ৰগ্ৰাম কৰিছোঁ যিটো মানে পিৰামল স্বাস্থ্য ডিষ্ট্ৰিক্ট লেভেলৰ আৰু ষ্টেট লেভেলৰ তেখেতসকলে আহি পেলাই বঢ়িয়া এটা প্ৰগ্ৰাম আমাক বুজাই দিলে আৰু সেই প্ৰগ্ৰাম তেখেতসকলে বঢ়িয়াকৈ কৰিলে আৰু সেই প্ৰগ্ৰামত কিছুমান ল'ৰা ছোৱালীক ভাগ ল'ব দিলে, আইটেম কৰিব দিলে। যিটো নেকি প্ৰগ্ৰাম আছিল টিউবাৰকুলোচিছ বেমাৰ বুলি এটা, যিটো নেকি কমন বেমাৰ বুলি কয়, হৈ থাকে কিছুমান চাফ চিকুণ নাথাকাৰ কাৰণে তেখেতসকলে বঢ়িয়াকৈ বুজাই পেলাই ল'ৰা ছোৱালীক বুজাই দিলে। আৰু এইটো প্ৰগ্ৰাম যে ল'ৰা ছোৱালীক বুজাওঁ মানে আমি এটা স্কুলত যিবিলাক মাষ্টৰবিলাকে বুজাওঁ তাতে কিছুমান ল'ৰা ছোৱালী বুজি পায়, কিন্তু বাহিৰৰ পৰা আহি মানে কিছুমান এডিশ্যনেল শিক্ষাটো দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ পাইছোঁ তেখেতসকলক, যিটো পিৰামল স্বাস্থ্য কমিটিৰ পৰা আৰু ষ্টেট লেভেলৰ কমিটিৰ পৰা তেখেতসকলৰ প্ৰগ্ৰামটো যাতে নেকি আৰু ভালে বেলেগ স্কুলতো চলে আৰু জেগালৈ চলে, ভিতৰুৱা অঞ্চলতো চলে, যাত নেকি এই টিউবাৰকুলোচিছ আৱেৰনেছ প্ৰগ্ৰামৰ থ্ৰু দ্বাৰা বহুত স্বাস্থ্যৰ বিষয়ে ল'ৰা ছোৱালী বুজিব পাৰিব। তাৰ কাৰণে সিহঁতক মই বহুত ধন্যবাদ দিছোঁ আৰু যাতে নেকি সিহঁতৰ প্ৰগ্ৰাম আকৌ ভালকৈ চলি যায়, এইটোৰ কাৰণে মই আশীৰ্বাদ থাকিল তেখেতসকলৰ কাৰণে। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार HS स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार HS स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार HS स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार HS स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।